খুবটাং বন্ধুসকল, আমাৰ গাঁওখনৰ চাৰিওফালৰ পৰিৱেশটো চাওঁ। এতিয়া আহাৰৰ মাজভাগৰ সময় আৰু আমাৰ গাঁওখনৰ এই চাৰিওফালৰ পৰিৱেশটো গোটেইখন গাঁও নহয় দেই, মোৰ ঘৰটোৰ কঠীয়াতলিৰ ওচৰতে ৰৈ যিখিনি দেখিছোঁ সেয়াহে দেখুৱাইছোঁ। এইখন পথাৰ আৰু এয়া কঠীয়া পৰা হৈছে। দ জেগা, দ মাটি, পানী চলিয়ে আছে। এখন বিশাল আকাশ, সেউজীয়া। গাঁও বুলি ভাল পাই নাজানো, কিন্তু মই বহুত ভাল পাওঁ। গাঁৱতে জন্ম আৰু গাঁও বহুত ভাল পাওঁ। চাৰিওফালৰ বিনন্দীয়া প্ৰাকৃতিক পৰিৱেশ, সেউজীয়াবিলাকে সদায় মনটোক আনন্দই দি থাকে। এই ডালটোত এটা কপৌ চৰাই ৰৈ আছে, দেখিছে? এইটো কপৌ নহয়, বেলেগ চৰাই। কপৌ ধৰিবও পৰা নাই। চাৰিওফালে এইবিলাক গংগা চিলনীয়ে চিঞৰি আছে পথাৰৰ মাজভাগত। এইখিনিৰ পৰা মোৰ মোবাইলটোৱে নুঠেগৈ, ইমান দূৰৰ পৰা উঠাব পৰা হাই ফাই মোবাইল নহয়। গৰুবিলাকৰ কিন্তু বহুত কষ্ট হৈছে। পানীয়ে পানীয়ে চৰিছে, লেতেৰা পানী খাইছে, সিহঁতৰো পেটৰ অসুখ হয়। মানুহে গৰু বান্ধিব হ'ল আৰু ইহঁতৰ টানৰ সময় আহিলে। এতিয়া অম্বুবাচী চলি আছে, সেয়ে পথাৰখন শান্ত। চৰাই চিৰিকটিৰ মাত, বতাহৰ সুৰসুৰণিৰ বাহিৰে একোৱেই নাই। এই আৰম্ভণিটো মই এইকাৰণে কৰিলোঁ যে মোৰ পুখুৰীটোৰ পাৰত থকা অৰ্কিডৰ পুলিকেইটা দেখুৱাম। অৰ্কিড মানে আৰু আমাৰ যিটো ফ্ৰক্সটেল কপৌ ফুলৰ পুলি। বেছি অৰ্কিডৰ কালেকশ্যন নাই। এইটো কপৌ ফুল বহাগ মাহত ফুলে। এজোপা এজোপা নাৰিকল গছজোপাত দি দিছোঁ। এনেকৈ দিয়ে কপৌ ফুলৰ সৰু সৰু পুলিবিলাক উলিয়াই বেলেগ বেলেগ গছত দিবলৈ যত্ন কৰিছোঁ। এইজোপা বেলেগ এজোপা নাৰিকলত দিছোঁ ইয়াত, আৰু এটা বহাগৰ প্ৰাক্ষণত ফুলা আছে। এইটো কপৌ ফুল নহয়, এইটো কপৌ ফুলৰ প্ৰজাতিৰ অৰ্কিডেই, কিন্তু অলপ দীঘলকৈ ফুলে। এইডাল ফুলি শেষ হৈ গৈছিলে আৰু ইয়াত নতুনকৈ এইটো কুঁহিপাত ওলাইছে। এই পুলিটো এইবছৰে লগাইছোঁ বুলি ক'ব পৰা যায়। জানুৱাৰী মাহত লগাইছিলোঁ আৰু এপ্ৰিলত ফুলিলে। আৰু এটা আছে জেঠ মাহত ফুলা কপৌ ফুল, সেইটো দেখুৱাম এতিয়া। এইজোপা জেঠ মাহত ফুলা কপৌ ফুল। আৰু এটা ফেচবুকৰ এনেকুৱা যিবিলাক আজিকালি বহুত গ্ৰুপ হ'ল, এটা গ্ৰুপত পাওঁতেই কপৌ ফুলজোপাৰ নামটো গণেশ কপৌ বুলি আছিলে। ময়ো অনুমান কৰি লৈছোঁ এজোপা গণেশ কপৌ গছেই হ'ব। দেখাত একদম সম্পূৰ্ণ একেই আছিলে। ইয়াতকৈ ডাঙৰ এজোপা আছে, এইজোপা তাৰ পৰা আনি মই ইয়াত লগাইছোঁ। এইজোপা বহাগত ফুলা কপৌ, এজোপা মোৰ বকুল ফুলৰ গছজোপাতে দিছোঁ। আৰু এটা আছে, এইটো হৈছে ভাটৌ ফুল। এইটো 1000 ফিংগাৰৰ নিচিনা দেখিবলৈ গছডাল, আৰু গছত হয় এয়া বগাই গৈছে ভাটৌ ফুল। ভাটৌ ফুলটো ফুলিলে বহাগ বিহুৰ ঠিক পিছতে ফুলিলে। সেইবাৰ এইডাল নতুনকৈ দিছোঁ। অকণমানি আগেটা ভাঙি পেলানি ইয়াত দি দিলেই হৈ যায়। এনেদৰে গছতেই অৰ্কিডবিলাক লগোৱা হৈছে। এতিয়ালৈকে নাৰিকলৰ বাকলিত দি বা বেলেগ উপায়েৰে লগাবলৈ যত্ন কৰা নাই। ইয়াৰ পিছৰ প্ৰক্ৰিয়াটোত 2-1 লগাইছিলোঁ, কিন্তু ইমান ভাল নহ'ল। ইয়াৰ পিছত মই সেইটো যত্ন কৰিম ভালদৰে, আৰু অৰ্কিড অলপ সংগ্ৰহ কৰিম, সেইটো মনত আশা পুহি ৰাখিছোঁ। মানুহৰ আশা এইটো জীৱন, বহুত আশা কৰা যায়, আৰু এই আশাখিনি সফল কৰিবৰ বাবে যত্ন কৰি আছোঁ। কি হয় নাজানো। এনেদৰে কঠীয়াতলিৰ ওচৰতে পুখুৰীটো আৰু চাৰিওফালৰ এয়া দৃশ্য। আৰু মোৰ অৰ্কিড কেইজোপা দেখুৱালোঁ। 1, 2, 3, 4 প্ৰকাৰৰ অৰ্কিডহে আছে বৰ্তমানলৈকে। আৰু ইয়াৰ উপৰি আৰু বেঙুনীয়া, হালধীয়া এনেকুৱা বহুত দেখিছোঁ নাৰ্চাৰীবিলাকত, কিন্তু দামবিলাক প্ৰায় 1000ৰ ওপৰতে থাকে। সেয়ে আনিবলৈ এতিয়ালৈকে যত্ন কৰা নাই। লাহে লাহে কৰিম আৰু আশাটো আছে। আজিৰ ভিডিঅ'টো ইমানেই।
ভিডিঅ'টো চাই যদি ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব। যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। এজোপা অৰ্কিড কেইজোপা এনেকৈ দি দিছিলোঁ, গছৰ ডালত বান্ধি দিছিলোঁ জাষ্ট। এইটো গণেশ কপৌটো, এইটো আমাৰ লোকেল কপৌটো, আৰু এইটো অনা নতুন অৰ্কিডটো। কিন্তু এনেদৰে ইমান ভালকৈ স্মুথলি ভাটৌ ফুল গ্ৰ'থ নহ'ল। ইয়াত হয়তো মই ৰছী অলপ নুৰিয়াই দিয়াহেঁতেন ভাল আছিলে, মনি প্লাণ্টবিলাক যেনেকৈ বাঢ়িবলৈ দিয়ে। আৰু ইয়াৰ উপৰিও এই পতাকানিবিলাককে সৰহকৈ নুৰিয়াই দিব পাৰিলোহেঁতেন। ইয়াত সাৰ নাপালে বেছি এটা, গোবৰ দিছিলোঁ, তথাপিতো সি বাঢ়িবলৈ মন নকৰিলে, ইমান নুফুলিলে। কিন্তু এই অৰ্কিডটো ফুলিছিলে, এইডাল ইয়াৰ বাৰীডাল যিডাল ফুলিছিলে ঠাৰিডাল, আৰু ভাটৌ ফুলটো ফুলিছিলে দুটা, বাকী এই দুটা ফুলিবলৈ মন নকৰিলে। গতিকে ভাবিছোঁ নেক্সট ৰুলে মই নাৰিকলৰ বাকলিত ৰুম, আৰু এনেকৈ দি খুঁটিত দিলেও তাক নুৰিয়াই দিবলৈ যত্ন কৰিম। চুতলি বা নাৰিকলৰ পঘাবিলাকে নহ'লে বা ফটাকানিয়ে দিম। গতিকে ইয়াক দেখুৱালোঁ, কৰিছিলোঁ বুলি কৈছিলোঁ যে টাবতে দি থৈছিলোঁ পোনকৈ, আৰু ভাল নোহোৱা দেখি অলপ উঘালি এনেকৈ দি এই মচুন্দাৰজোপা গুৰিত দি থৈছোঁ।